The condition of the dilapidated road in जनाय सादर। फोथारना लामा जेबो हमनो हाया बेनो जादों जनायनि मोनसे लामा। खुनु गोग्लैसोनाय गामिनि लामा नङा बियो। जनाय सादरनि हाथाय बाजाराव थांलाय फैलाय खालामग्रा लामासो बे। जनाय सादरनिफ्राय गुबुन गुबुन 50 गंसेनि बांसिन गामिजों नांजाबनाय बे लामाया। नाथाय जनाय हाथाइनिफ्राय जनाय देहा फाहामसालियाव थांनाय लामाखौ नोंथाङा नुयोब्ला मेगना खाफालाव नांगोन। लामानि थासारिखौ नायोब्ला नोंथाङा फोथारना लामा हमनो हानाय नङा। बुंनो गोनांदि बे लामाजों सानफ्रोमबो जनाय जिल्ला बेंगिरिया थांलाय फैलाय खालामो मानोना बिथांनि आश्रय लानाय न'आ बे लामाजोंनो नांजाबनाय। नाथाय बिलाहि गारिजों थांलाय फैलाय खालामग्राखाय नुसनाखै जानांगौ बे गाज्रि लामाखौ होननानै थागिबि सुबुंफोरा फोरमायदों। सासेल' जिल्ला बेंगिरिया बे लामाजों थांलाय फैलाय खालामा। बे लामाजों देहा फाहामसालिनि फाहामथाय बिफान PWD बिफान, गोबां राजनिथि दैदेनगिरि माहारियारि आफादनि दैदेनगिरि सानफ्रोमबो थांलाय फैलाय खालामो होननानै बुंब्लाबो नंखाय जानाय नङा। मख'नो गोनांदि बे लामाजों 50 गंनि बारा हाजार सुबुंफोरा थांलाय फैलाय खालामनायनि अनगायैबो फरायसुला फरायसुलि बेरामि हाथाय बाजाराव फैनाय सादा মহকুমাৰ এটা পুৰণি ৰাস্তা। এই ৰাস্তা ইতিহাস আছে। আমাৰ তাহানিৰ যিটো পুৰণা বংশীক এই ৰাস্তাটোৱে অহা যোৱা কৰিছিলে ব্ৰিটিছৰ সময়ছোৱাত। আমাৰ যিটো পুৰণা বংশীক আছিল তাত ব্ৰিটিছসকলৰ এটা ৰাইচ মিল ছ মিল আছিল, কাঠফলা মিল আছিল। সেই মিলটোৰে এই ৰাস্তাটোতে অহা যোৱা কৰা আৰু এই ৰাস্তাটো যথেষ্ট পুৰণি ৰাস্তা আৰু এই ৰাস্তাটো এটা ইতিহাস আছে। এই ৰাস্তাটোৱে আমি তিনিমাইল ঘাটলৈ যাব পাৰোঁ। তিনিমাইল ঘাটৰ কাষত থকা যিখন আমাৰ ধেমাজি জিলাৰ একমাত্ৰ জীৱিত বনাঞ্চল পৱা বনাঞ্চল তাত আছে। তাত যিহেতু নৈসৰ্গিক দৃশ্য পৱাৰ লালি নদীৰ কাষত অৱস্থিত যিখন পৱা বনাঞ্চল দৃশ্য চাবৰ কাৰণে অসমৰ বিভিন্ন মহাবিদ্যালয় স্কুল ইত্যাদি পৰা যথেষ্ট ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে। আমি খুব দুখ পাইছোঁ। আজি 1.5মান বছৰ আগত এই ৰাস্তাটো ৰিপেয়াৰিং কৰা হৈছিল, ৰিনোভেশ্যন কৰা হৈছিল। কিন্তু হঠাৎ কিছু সময়ৰ পিছতে কিছু দিনৰ মাহৰ পিছতেই এই ৰাস্তাটো জয়ী হৈ যাবলৈ আৰম্ভ কৰিলে। ইয়াৰ কাৰ গফিলতি আছে আমি ক'ব নোৱাৰিম। হয়তো ঠিকাদাৰো থাকিব পাৰে, বিভাগীয় কৰ্তৃপক্ষৰো থাকিব পাৰে। কাৰণ তেওঁলোকৰ এটাই কথা ঠিক, তেওঁলোকৰ কোনো ধৰণৰ এই ৰাস্তাটোৰ ওপৰত যিসমূহ ইনোভেশ্যনৰ কাম হৈছিল কোনো ধৰণৰ ছুপাৰভিশ্যন নাছিল, তেওঁলোকে নিৰীক্ষণ কৰা নাছিল। তেওঁলোকৰ কোনো বিষয়া কৰ্মচাৰী ইয়াত নাথাকে। অভিযন্তাটো দূৰৰে কথা, আনকি কনিষ্ঠ অভিযন্তাজনো ইয়াত নাথাকে, ছেকশ্যন এছিষ্টেণ্টসকলো ইয়াত নাথাকে। ঠিকাদাৰে ইচ্ছামতে কাম কৰি লেবাৰৰ ওপৰত এৰি দিয়ে। যিটো কাৰণে এই ৰাস্তাটোৰ অৱস্থা এই অৱস্থা হৈছে। এটা ডাঙৰ পুখুৰী সদৃশ হৈছে। আমি আশা কৰিছোঁ যে অসম চৰকাৰে এই ৰাস্তাটো এটা পুৰণি ৰাস্তাটো গুৰুত্ব প্ৰদান কৰি অতি সোনকালে জনসাধাৰণৰ স্বাৰ্থত বনোৱাৰ ব্যৱস্থা কৰিব লাগে, নহ'লে ৰাইজৰ যথেষ্ট কষ্ট হ'ব।